নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল লোকসভা নিৰ্বাচনত আপুনি হয়তো প্ৰথম পুলিঙৰ দায়িত্ব পালন কৰিব আৰু ইতিমধ্যে হয়তো আপুনি প্ৰশিক্ষণো লৈ আছে। আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে প্ৰথম পুলিং বিষয়াৰ কি দায়িত্ব আৰু কৰ্তব্য থাকিব সেই সম্পৰ্কে অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু যিসকল ছাৰ বাইদেৱে প্ৰথম পুলিঙৰ দায়িত্ব পালন কৰিব হয়তো আজিৰ এই ভিডিঅ'টোৱে তেওঁলোকক উপকৃত কৰিব। ছাৰ বাইদেউসকল প্ৰথমেই প্ৰথম পুলিং বিষয়াজনে ভোটগ্ৰহণৰ দিনা যিটো ভোটগ্ৰহণ কেন্দ্ৰ থাকিব সেই ভোটগ্ৰহণ কেন্দ্ৰ যিটো ছেটআপ সেই ছেটআপ কৰাৰ ক্ষেত্ৰত প্ৰিজাইডিং অফিচাৰক সহায় সহযোগিতা আগবঢ়াব বা তেওঁৰ নিৰ্দেশনা অনুযায়ী প্ৰথম পুলিং বিষয়াজনে ৰুমটো ছেট কৰি ল'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত BU CU VVPAT সংলগ্ন কৰাত প্ৰিজাইডিং অফিচাৰক যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব প্ৰথম পুলিং বিষয়াজনে বা তেওঁ নিৰ্দেশনা মতে তেওঁ সেই সকলোখিনি কাম কৰিবলৈ চেষ্টা কৰিব। মোকপলৰ বাবে পলিং যিসকল এজেণ্ট থাকিব তেওঁলোকক সেই ভোটিং কম্পাৰ্টমেণ্টলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো ফাৰ্ষ্ট পলিং বিষয়াজনে দায়িত্ব পালন কৰিব লাগে। ভোটগ্ৰহণ আৰম্ভ হোৱাৰ আগতেই নিৰ্দিষ্ট স্থানত প্ৰথম পুলিং বিষয়াজন বহিব লাগিব। ছাৰ বাইদেউসকল মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল থাকে সেই সম্পৰ্কে আপোনালোকে জানে আৰু সেই মাৰ্ক কপি অফ ইলেক্টৰেল ৰোলৰ এটা কপি যিটো মাৰ্ক কপি ষ্টাম্প হৈ থাকিব সেই মাৰ্ক কপিটো প্ৰথম পুলিং বিষয়াজনে ল'ব আৰু সেই মাৰ্ক কপিৰ ইনচাৰ্জে হ'ব প্ৰথম পুলিং বিষয়াজন। এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম, যদি কোনো কাৰণত প্ৰিজাইডিং অফিচাৰে তেওঁৰ দায়িত্ব পালন কৰিব নোৱাৰিব ভোটগ্ৰহণৰ দিনা তেতিয়া প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব প্ৰথম পুলিং বিষয়াজনে পালন কৰিব লাগিব আৰু সেইকাৰণে এই নিৰ্বাচনৰ সকলোখিনি কথা খুঁটিনাটি মাৰি প্ৰথম পুলিং বিষয়াজনে জনাৰ প্ৰয়োজন থাকিব। আপুনি আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে 4টা মাৰ্ক কপি পাব, কিন্তু প্ৰথম পুলিং বিষয়াজনে যিটো মাৰ্ক কপি বুলি ৰঙা ষ্টাম্প কৰা থাকিব সেই কপিটোহে ব্যৱহাৰ কৰিব। ভোটগ্ৰহণ কেন্দ্ৰত প্ৰথমতেই ভোটাৰজনৰ সাক্ষাৎ হ'ব প্ৰথম পুলিং বিষয়াজন আৰু প্ৰথম পুলিং বিষয়াজনে সেই ভোটাৰজনক তেওঁৰ যি আইডেণ্টিটি সেই আইডেণ্টিটি ভেৰিফাই কৰিব আৰু আইডেণ্টিটি ভেৰিফাইৰ ক্ষেত্ৰত ভোটাৰজনে এপিক বা অন্য কিছুমান ডকুমেণ্ট যিবিলাক নিৰ্বাচন বিভাগে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে যেনেকৈ ড্ৰাইভিং লাইচেঞ্চ, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা বেংক পাছবুকৰ ফ্ৰণ্ট পেজ আদিবিলাক দিও এজন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। গতিকে প্ৰথম পুলিং বিষয়াজনে পোনপ্ৰথমেই ভোটাৰজনে যি ডকুমেণ্ট সেই ডকুমেণ্ট ভেৰিফাই কৰিব আৰু তাৰ পাছতেই সেই ভোটাৰজনৰ যিটো চিৰিয়েল নাম্বাৰ ইলেক্টৰেল ৰোলত আছে সেই চিৰিয়েল নাম্বাৰটো অলপ উচ্চ স্বৰে চিঞৰিব আৰু লগতে তেওঁৰ নামটো আৰু তেওঁৰ যি ডকুমেণ্ট প্ৰডিউচ কৰিছে সেইটো উচ্চ স্বৰে চিঞৰিব। চিঞৰাৰ লগে লগে দ্বিতীয় পুলিং বিষয়াজনে সেই ভোটাৰজনৰ যি চিৰিয়েল নাম্বাৰ সেই চিৰিয়েল নাম্বাৰ ৰেজিষ্টাৰ অফ ভোটাৰত এণ্টাৰ কৰিব আৰু এই কাৰ্যই কিন্তু পুলিং বিষয়াসকলকো সেই ভোটাৰজনক চিনাক্তকৰণৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব। তাৰপিছতেই প্ৰথম পুলিং বিষয়াজনৰ আৰু এটা কাম কৰাৰ প্ৰয়োজন থাকিব যে প্ৰতি ঘণ্টাৰ পিছে পিছে প্ৰিজাইডিং অফিচাৰক মেল আৰু ফিমেল কিমান ভোটাৰে কাষ্ট কৰিলে ভোটদান দিলে সেই সম্পৰ্কে তেওঁক জনাই থাকিব লাগিব আৰু সেইকাৰণে এখন মেল আৰু ফিমেলৰ টেলিচিট তেওঁ নিজে প্ৰস্তুত কৰি লোৱাৰ প্ৰয়োজন থাকিব, যিহেতুকে এই টেলিচিট নিৰ্বাচন বিভাগৰ পৰা প্ৰথম পুলিং বিষয়াজনক বিভাগে প্ৰদান নকৰিব। ছাৰ বাইদেউসকল প্ৰথম পুলিং বিষয়াজনে যেতিয়া সঠিকভাৱে চিনাক্ত কৰিব যে ভোটাৰজনৰ সকলোখিনি ঠিক আছে তাৰ পাছত তেওঁ মাৰ্ক কপি অফ ইলেক্টৰেল ৰোলত বেকাকৈ ৰঙা চিয়াহীৰে এটা ক্ৰছ চিন পাৰিব আৰু মন কৰাৰ প্ৰয়োজন থাকিব যদি ফিমেল ভোটাৰ হয় তেতিয়াহ'লে সেই ক্ৰছ কৰাৰ উপৰিও চিৰিয়েল নাম্বাৰৰ কাষত তেওঁ এটা বৃত্ত বা চাৰ্কুল তাত অংকন কৰিব বা দিব আৰু যদি ট্ৰান্সজেণ্ডাৰ হয় তৃতীয় লিংগৰ যদি ভোটাৰসকল আহি ভোটদান সাব্যস্ত কৰিব বিচাৰে তেতিয়াহ'লে সেই ক্ৰছ চিন ৰঙা চিয়াহীয়ে মৰাৰ উপৰিও তাৰ কাষতে তেওঁ এটা ষ্টাৰ চিন অংকন কৰিব। প্ৰথম পুলিং বিষয়াজনে
আৰু এটা কথা গুৰুত্ব দিয়াৰ প্ৰয়োজন থাকিব, যদি তেওঁক প্ৰদান কৰা যি ডকুমেণ্ট, সেই ডকুমেণ্টত যদি সৰু সুৰা বিসংগতি বা বানানৰ ক্ষেত্ৰত কিছুমান বিসংগতি থাকে, সেইখিনি তেওঁ এৰাই চলিব লাগিব। অৰ্থাৎ ভোটদাতাজনক তেনেকুৱা ধৰণৰ কিছুমান সৰু সুৰা যদি তেওঁ অনা ডকুমেণ্টত তেওঁ দেখা পায়, তেতিয়াহ'লে সেইখিনি এৰাই চলিব তেওঁ পাৰিব। আৰু এটা কথা গুৰুত্বপূৰ্ণ যে যিহেতুকে আপুনি প্ৰিজাইডিং অফিচাৰক প্ৰতি 1 ঘণ্টাৰ মূৰে মূৰে বা 2 ঘণ্টাৰ মূৰে মূৰে আপুনি মেল আৰু ফিমেল কিমান ভোটাৰে ভোটদান সাব্যস্ত কৰিলে তাৰ তথ্যটো দিব লাগিব। গতিকে আপুনি প্ৰস্তুত কৰি লোৱা সেই টেলিচিটৰ পৰা আপুনি চাই লৈ তৎক্ষণাৎভাৱে আপুনি প্ৰিজাইডিং অফিচাৰক তাৰ তথ্যটো দিবলৈ সক্ষম হ'ব বা আপোনাৰ সুবিধা প্ৰদান কৰিব। এইখিনিতে উল্লেখ কৰিব খুজিম, যদি কিবা কাৰণত প্ৰিজাইডিং অফিচাৰে ভোটগ্ৰহণৰ দিনা দায়িত্ব পালন কৰিব নোৱাৰিব, তেতিয়াহ'লে প্ৰথম পুলিং বিষয়াজনে প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব পালন কৰিব লাগিব। আৰু সেইকাৰণে প্ৰথম পুলিং বিষয়াজনে সকলোখিনি নীতি নিয়ম ভালকৈ জানি লোৱাৰ প্ৰয়োজন থাকিব। আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। বিশেষকৈ যিসকল শিক্ষাগুৰুৱে প্ৰথম পুলিঙৰ দায়িত্ব পালন কৰিব, তেওঁলোকক অলপমান হ'লেও ভিডিঅ'টিয়ে উপকৃত কৰিব। সকলো ভালে থাকক। ধন্যবাদ। টেক কেয়াৰ।